हेलो फ्रेंड्स मैं अनामिकास रेसिपिলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে কোনো ৰন্ধনৰ বিষয়ে আলোচনা নকৰো। আজি মই এটা বেলেগ বিষয়ত আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ সেই আলোচনাটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব আৰু ভালো পাব। মোৰ আলোচনাৰ বিষয়টো হৈছে আমাৰ এই চেলাউৰি জুৰি। বহুতো মহিলা বা ছোৱালীৰ মই দেখিবলৈ পাওঁ চেলাউৰি জুৰি খুব পাতল আৰু শেপটো বেয়া। তেওঁলোকে কেতিয়াবা কিবা কাৰণত যাবলগীয়া হ'লে চেলাউৰি জুৰি আইব্ৰ' লাইনাৰেৰে আঁকি লয়, সেইবিলাক হয় ক্ষণস্থায়ী। কিন্তু মই আপোনালোকক আজি এটা টিপছ দিম, যিটো টিপছেৰে আপুনি গোটেই জীৱনটো চেলাউৰি জুৰি ধুনীয়া কৰি ৰাখিব পাৰিব, তাকো প্ৰাকৃতিকভাৱে। আশা কৰিছোঁ ভাল পাব আপোনালোকে। বলক আৰম্ভ কৰোঁ ৰেমেডিটো। চাওক, মই ইয়াত মাত্ৰ এটা শিলিখা লৈছোঁ। এইটো কলা শিলিখা। আমি যেনেকুৱা শিলিখা কিনি আনিলোঁ বা গছৰ পৰা ছিঙি শিলিখাটো শুকোৱাৰ পিছত কেইদিনমান ৰাখিলে এনেকুৱা ৰং হৈ যায়। আৰু এই শিলিখাটো মই প্ৰায় 10 মিনিটমান সময় পানীত তিয়াই থৈছোঁ কোমলিবৰ কাৰণে। এতিয়া মই ইয়াত এটা শিলগুটি লৈছোঁ। শিল অলপ খহটা, আপোনাৰ যদি বেলেগ কিবা থাকে খহটা সেইটোও ল'ব পাৰিব। এইখিনি অলপ তিয়াই লৈছোঁ। লৈ শিলিখাটো এনেকৈ ঘঁহি দিম। অলপ শুকান হ'লে আৰু অলপ ইয়াৰ পৰাই পানী দিম। একেবাৰে নেচাৰেল হয়। সৰুতে মোৰ মায়েও দিছিল এনেকুৱা। মই এতিয়ালৈকে কোনো ধৰণৰ থ্ৰেডিং নকৰোঁ বা চেলাউৰি কেতিয়াও মই আঁকি পোৱা নাই। মায়ে সৰুতে যি লগাই দিছিল সেয়াই হৈ আছে। কেতিয়াবা 2-3 বছৰৰ মূৰত যদি ভাবোঁ যে চেলাউৰি জুৰি অলপ পাতল হৈছে, তেতিয়া মই আকৌ এনেকৈ এইখিনি লগাই দিওঁ, শিলিখাখিনি লগাই দিওঁ, আকৌ সেই আগৰ দৰে হৈ উঠে। এনেকৈ ৰসটো উলিয়াই লওঁ। এতিয়া হাতখন ধুই লৈছোঁ। এয়া ধূপৰ কাঠি এডাল লৈছোঁ। ধূপৰ কাঠিডাল খুব মিহি হয়, সেইকাৰণে লৈছোঁ। মই এটা কথা মনত ৰাখিব লাগিব, এইখিনি মই যিটো চেপত লগাম সেই চেপতেই কিন্তু চেলাউৰিখিনি গজিব। সেইকাৰণে খুব সাৱধানে লগাব লাগিব, খুব মিহিকৈ। এয়া আইনাখন লৈছোঁ, দেখিছে নিশ্চয় আপোনালোকে। এনেকৈ দেখা পাইছেনে? খুব ধুনীয়াকৈ আঁকি দিব চেপটো।
ভাল হ'ল এবাৰ এইটো ফালে লগাম অকণমান পানী দি ল'ম ফেনখন চলি আছে যেহেতু শুকাই গৈছে অকণমান পানী দি ল'ম বাহিৰলৈ যোৱা যেন পালে অকণমান কপা তিয়াই গুচি দিব কাৰণ যিফালে যাব সেইফালে গজিব কিন্তু সেইকাৰণে খুব সাৱধান হ'ব খুন্দি এখন লৈ ধুনীয়াকৈ খুন্দিয়াই দি এইখিনি এনেকৈ খুব বেছি এসপ্তাহ যদি আঁকি লয় তাৰপিছত দেখিব আপোনাৰ গোটেই জীৱনটো চেলাউৰি জুৰি খুব ধুনীয়া হৈ থাকিব আপুনি কোনোদিন মানে তাৰ কাৰণে আইব্ৰ' লাইনাৰ ব্যৱহাৰ কৰিবলগীয়া নহয় তেনেকুৱা এইটো খুব প্ৰাকৃতিকভাৱে একো কোনো ছাইড এফেক্ট নাই একো নাই সাধাৰণ এটা শিলিখাৰে ধুনীয়াকৈ চেলাউৰি জুৰি কৰি ল'ব পাৰি একেবাৰে সৰু কেঁচুৱাকো দিব পাৰি মই মোৰ যেতিয়া ডাঙৰ ল'ৰাটো জন্মৰ সময়তে তাৰ চেলাউৰিখিনি খুব ধুনীয়া আছিল গতিকে তাক একো কৰিবলগীয়া হোৱা নাই কিন্তু মোৰ সৰু ল'ৰাটোৰ চেলাউৰি জুৰি নাছিলেই একেবাৰে পাতল আছিল মানে নাই বুলিয়ে ক'ব পাৰি আৰু দুডালমান এনেই আছিল আৰু তাৰপিছত এইখিনিকে মই তাৰ এমাহমান বয়স হোৱাৰ পিছত যেতিয়া শুই থাকে সেই মুহূৰ্তত ধুনীয়াকৈ আঁকি দিছোঁ আৰু সেই ল'ৰা মানুহ এনেও ডাঙৰ হ'লে নলগায় সেই সৰুতেই লগোৱা এতিয়া তাৰ বয়স 15 বছৰ কোনেও তাৰ চেলাউৰি জুৰি দেখিলে এতিয়া কোনেও নকয় যে তাৰ জন্মতে চেলাউৰি নাই তেনেকুৱা ইমান ধুনীয়া চেলাউৰি জুৰি হৈছে এইখিনি মই 1 ঘণ্টা সময় ৰাখিম ৰাখি এইখিনি কেনেকৈ ৰিমুভ কৰে এইখিনি মই দেখাই দিম পিছত 1 ঘণ্টাৰ পিছত আহিলোঁ চব শুকাই গৈছে এইখিনি ধুনীয়াকৈ এতিয়া এইখিনি মই ৰিমুভ কৰি দেখুৱাম কপা লৈছোঁ এইখিনি অলপ পানী দি তিয়াই দিছোঁ পানী ভালকৈ এইখিনি শুকানে এৰাই এনেকৈ শুকানে এৰাই নিদিব নহ'লে লুমখিনি আগৰ যিখিনি আপোনাৰ চেলাউৰি আছে সেইখিনিও উঠি আহিব পাৰে লাহে লাহে এনেকৈ লাহে লাহে কপাহখিনি আকৌ অলপ ধুই ল'লোঁ
আজি বহু বছৰৰ মূৰত আপোনালোকৰ জৰিয়তে মোৰো চেলাউৰিখিনি আঁকি লোৱা হ'ল। এনেকৈ আপুনি এসপ্তাহ লগাব। কিন্তু এটা কথা কম, যিকোনো ৰেমেডি হওক বা প্ৰাকৃতিক বস্তু আপুনি যেতিয়া ব্যৱহাৰ কৰিব লগাব, তেতিয়া আপোনাৰ তাত দুটা বস্তু থাকিব লাগিব। সেই দুটা হৈছে ধৈৰ্য আৰু বিশ্বাস। বিশ্বাস আৰু ধৈৰ্য সহকাৰে আপুনি লগাব, আপুনি নিশ্চয় উপকাৰ পাব। পিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা উপকাৰ পাইছে আপুনি। আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনাৰ এটা শ্বেয়াৰে বহুতকে হয়তো উপকৃত কৰিব পাৰে। সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকৰ ওচৰত আপোনালোকে ভিডিঅ'টো ভাল পাব। ধন্যবাদ।